5 টকীয়া কইনছ এটাৰ মূল্য আছে তথাপিতো ইণ্ডিয়ান ফ্লেগখনৰ মূল্য নাই বন্ধুসকল হয় মই ঠিকই কৈছো 5 টকীয়া কইনছ এটাৰ মূল্য আছে পানীৰ বটল খালি বটল এটাৰ মূল্য আছে তথাপিতো ইণ্ডিয়ান ফ্লেগখনৰ মূল্য নোহোৱা অৱস্থা হৈছে আজি আপুনি ডাস্টবিনৰ এটা 5 টকীয়া বটল না 10 টকীয়া এটা বটল নাপাব পানীৰ বটল খালি বটল নাপাব কিন্তু ইণ্ডিয়ান ফ্লেগখন পাব আপুনি ৰাস্তাৰে গৈ থাকোতে হাজাৰ হাজাৰ ইণ্ডিয়ান ফ্লেগ পৰি থকা দেখা পাব কিন্তু 5 টকীয়া কইনছ এটা মুদ্ৰা এটা দেখা নাপাব যদি এজন মানুহে ইণ্ডিয়ান ফ্লেগ আৰু 5 টকীয়া কইনছ এটা যদি ৰাস্তাত পৰি থাকে হয়তো ইণ্ডিয়ান ফ্লেগ আৰু 5 টকীয়া কইনছ মানুহজনে কোনটো বদলিব জানে নাই 5 টকীয়া কইনছটো বদলিব তথাপিতো ইণ্ডিয়ান ফ্লেগখন নবদলে ইণ্ডিয়ান ফ্লেগখনৰ মূল্যহীন হৈ গৈছে আজি ভাৰতত মূল্যহীন কৰি পেলাইছে নাজানো চৰকাৰে কি ভাবি যে এইটো পদক্ষেপ হাতত লৈছে হৰ ঘৰ তিৰংগা কি ভাবি যে এইটো পদক্ষেপ হাতত লৈছে মই নাজানো কিন্তু এই পদক্ষেপটো ইণ্ডিয়ান ফ্লেগখনৰ মূল্য নোহোৱা কৰি পেলাইছে বন্ধুসকল এটা বস্তু যেতিয়া এভেইলেবল হৈ যাব চাৰিওফালে বিয়পি পৰিব তেতিয়া সেই বস্তুটোৰ ভ্যালুলেছ হৈ যায় আজি চাওক সোণা আৰু হীৰা আপুনি কাৰোবাৰ কিছু অংশ মানুহৰ তাতে দেখিব কাৰণ সেই বস্তুটো বহুত মূল্যৱান বস্তু আৰু ইণ্ডিয়ান ফ্লেগ পুৰা এভেইলেবল হৈ গৈছে মাৰ্কেটত যাৰ কাৰণে ইয়াৰ ভ্যালু কমি গৈছে মোৰ বন্ধুসকল ইণ্ডিয়ান ফ্লেগক সন্মান দিয়া হেগক আসলতে ইণ্ডিয়ান ফ্লেগখন আমাৰ যে জাতীয় পতাকাখন এই পতাকাখন স্কুল অফিস আদালত বা কিছুমান সরকারি কার্যালয়ত এইবোৰ এইখন ফ্লেগ থাকিব লাগে গোটেই ঘৰতে প্ৰত্যেকটা লৰা ছোৱালীৰ হাততে লৰা ছোৱালী এইখনৰ মূল্য কি বুজি পাব এজন ভিখাৰী এইখনৰ মূল্য কি বুজি পাব ডাস্টবিনতে পেলাই থৈ দিব আসলতে এইখনৰ মূল্য হ'ব লাগিছিল কি ইউজ কৰি কেনে সুন্দৰকৈ গামোচাৰে সজাই কেনে ওপৰত থৈ দিব লাগিছিল কিন্তু এইখন আজি ডাস্টবিনতে পৰি থকা আমি দেখা পাওঁ